নমস্কাৰ চিত্ৰাছ ট্ৰেডিশ্যনেল কালেকশ্যনৰ আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ প্ৰথমৰ ভিডিঅ'সমূহ আপোনালোকে ইমান সুন্দৰকৈ আদৰি লৈছে তাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে সকলোলৈকে আমাৰ চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাই বলকচোন আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি প্ৰথমে মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ স্লেব কটনৰ কেইযোৰমান কাপোৰ। আপোনালোকে বিহুটো মান ধৰিবলৈও ব্যৱহাৰ কৰিব পাৰিব আৰু লগতে নিজেও ব্যৱহাৰ কৰিব পাৰিব। স্লেব কটনৰ কাপোৰসমূহ ব্যৱহাৰ কৰিবলৈ জানে আৰু সকলোৱে কিমান আৰামদায়ক হয়। এইটো প্ৰথমৰ যোৰাটো হ'ব গ্ৰীণ কালাৰৰ। এইটো গ্ৰীণ কালাৰৰ এটা যোৰা হয়। এইখন চাদৰখন হয়। এইখন চাদৰখন এইখন চাদৰখন এনেকৈ এইটো আঁচলটো হয় আৰু এইটো গাত এনেকৈ থাকিব, গোটেই গাটোত এনেকৈ থাকিব। গোটেই গাটোত এনেকৈ বুটা থাকিব হোৱাইট আৰু পিংক কালাৰৰ। আৰু এইখন হৈছে মেখেলাখন। মেখেলাখনতো তেনেকৈ ওপৰলৈ বুটা আছে, তল ভাগটো এইটো তলৰটো। এইখন মেখেলাখন হয় আৰু এইকেইটা হ'ব ইয়াৰ চাদৰৰ সাইড পাৰিকেইটা। এয়া সাইড পাৰিকেইটা হয়, এইকেইটা সাইড পাৰি হয়, এইকেইটা সাইড পাৰিকেইটা। ব্লাউজ পিচটো দেখুৱাই দিওঁ। এইখন মেখেলাখন, এইকেইটা এইটো ব্লাউজ পিচৰ হয়। এইটো ব্লাউজ পিচটো এনেকৈ সৰু বুটা আছে আৰু লগতে এটা পাৰিও আছে। এইটো ব্লাউজ পিচটো এনেকৈ থাকিব। এইটো ব্লাউজ পিচ, এটা বুটাও থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 800, অনলি 800ত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। এইটো আছিল প্ৰথমৰ যোৰা আৰু নেক্সট যোৰাটো দেখাওঁ। এইটো ব্লু কালাৰৰ, লাইট ব্লু কালাৰ হয়, চি ব্লু বুলি ক'ব পাৰিব। এইটো যোৰা এইখন চাদৰখন হয়। এইখন হ'ল চাদৰখন। হোৱাইট কালাৰৰ ফুল আছে, হোৱাইট আৰু মাজে সৰুকৈ অৰেঞ্জ কালাৰৰ ফুলো আছে আৰু মাজভাগটো এনেকৈ থাকিব। এইটো মাজভাগটো হয়। এইটো মাজভাগত এনেকৈ থাকিব, গোটেই গাটোতে এনেকৈ থাকিব মাজভাগত। মেখেলাখন দেখুৱাই দিছোঁ। এইখন হ'ব মেখেলাখন। এয়া মেখেলাখন হয়। এয়া ওপৰলৈ এনেকৈ থাকিব, আৰু এইকেইটা হ'ব চাদৰৰ সাইড পাৰিকেইটা। এইকেইটা সাইড পাৰিকেইটা এনেকৈ আহিব। ব্লাউজ পিচটো দেখুৱাই দিছোঁ। ব্লাউজ পিচটো গোটেই গাত এনেকৈ ফুল থাকিব। এইটো ব্লাউজ পিচ হয় আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 800ত। 800ত এইযোৰ কাপোৰো আপোনালোকে ল'ব পাৰিব। মান ধৰিবৰ বাবেও খুব ভাল হ'ব এইযোৰ কাপোৰ আৰু নিজেও ব্যৱহাৰ কৰিব পাৰিব। আৰু এইটো আছে, এইটো এটা যোৰা আছে। এইখন মেখেলাখন হয়। এইখন মেখেলাখন আৰু নহয় এইখন চাদৰখন, এইখন মেখেলা হয়। এইখনহে মেখেলা হয়, মই ভুলকৈ কৈছোঁ। এইখন চাদৰে হয়, এইখন মেখেলাখন হয়। এয়া মেখেলা হয়। খুব মৰম লাগিছে নহয়নে? কালাৰটো ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু এইটো পাৰি হ'ব, চাদৰৰ পাইৰিকেইটা। এয়া পাইৰি হয়, এইকেইটা চাদৰত লগালোঁ। মেখেলাখন ভালদৰে দেখুৱাই দিছোঁ কালাৰটো। এইটো মেখেলাৰ হয়, তলভাগটো এয়া। এই কাপোৰযোৰো আপোনালোকে 800ত ল'ব পাৰিব আমাৰ পৰা। ইয়াৰ গাটোত, চাদৰৰ গাত এনেকৈ থাকিব। এয়া চাদৰখন এইভাগে থাকিব। বগা আৰু ব্লেক কালাৰৰ ফুলবিলাক আছে। আৰু ব্লাউজ পিচটো দেখুৱাই দিওঁ।
ব্লাউজ পিস হ'ব এইটো হ'ব ব্লাউজ পিস এইটো ব্লাউজ পিস হয় কালাৰটো অলপ ইয়াত পাতল লাগিছে যেতিয়া মই লগত এনেকৈ জাপি দিম তেতিয়া ভাল লাগিব দেখিবলৈ এয়া এইটো ব্লাউজ পিস হয় এইটো যেতিয়া ব্লাউজটো চিলাই লব তেতিয়া খুব ধুনিয়া লাগিব কাপোৰযোৰ এই কাপোৰযোৰ প্ৰাইসও হ'ব 800 800 ত আপোনালোকে এই কাপোৰসমূহ লাভ কৰিব এইটো এটা জোৰা আছিল এইটো হোৱাইটত আছে এইটো হোৱাইটত হয় এইখন চাদৰখন হয় এয়া চাদৰৰ আচল ভাগ হয় এইটো দেখুৱাই দিছো ভালদৰে এইটো এয়া চাদৰৰ আচল ভাগ হয় আৰু গোটেই গাত এনেকৈ কাম আছে গোটেই গাটোত এনেকৈ ফুল আছে খুব ধুনিয়া এযোৰ কাপোৰ হয় হোৱাইটত পিংক কালাৰ আৰু ব্লু কালাৰৰ বুটা আছে পিংকৰ মাজত ব্লুটো সৰুকৈ মিনা কৰা দি কৰি দিছে এয়া এয়া দেখিছেন এইখন হ'ব মেখেলাখন এইখন মেখেলাখন হয় এয়া মেখেলাখন হয় এয়া মেখেলাৰ তল ভাগটো হয় আৰু মেখেলাৰ ওপৰলৈ এনেকৈ দুটামান লাইন থাকিব এয়া এয়া আৰু ব্লাউজ পিসটো গোটেই গাত এনেকৈ কাম থাকিব গোটেই ব্লাউজ পিসটোত এনেকৈ ফুল আছে যেনেকৈ চাদৰখনত গাত আছে তেনেকৈ ব্লাউজ পিসটো ফুল আছে গোটেই গাটোতে ফুল আছে আৰু চাদৰৰ সাইড পাৰি কিটাও খুব মৰম লগা হয় এইগিটা চাদৰৰ সাইড পাৰি খুব মৰম লাগিছে কালাৰটো ইমান ধুনিয়া লাগিছে হোৱাইটত পিংক আৰু ব্লু কালাৰৰ ফুল আছে খুব মৰম লাগিছে কাপোৰযোৰ হোৱাইট কালাৰ হয় আৰু এই কাপোৰযোৰৰ প্ৰাইস আপোনালোকে 800 ত পাব আমাৰ পৰা 800 ত এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব হোৱাইটত আৰু আছে হোৱাইটতে বহুতে বিচাৰি আছিল মান ধৰিবৰ বাবে নিজেও ব্যৱহাৰ কৰিব পাৰিব এইবিলাক অকল মান ধৰিবলৈ বুলি নহয় আপোনালোকে নিজেও ব্যৱহাৰ কৰিব পৰা কাপোৰ হয় এইবিলাক আৰু মই যেতিয়া আপোনালোকলৈ কাপোৰ লৈ আহো মই এটো চাও যাতে আপোনালোকে পিন্ধি খুব আৰাম পায় আপোনালোকে কিবা এটা মূল্যৰ বিনিময়ত আমাৰ পৰা কাপোৰসমূহ লয় যাতে আপোনালোকে কাপোৰযোৰ বেয়া নাপায় হেতুৰ প্ৰতি আমি লক্ষ্য ৰাখো এইযোৰ খুব মৰম লগা কাপোৰ হয় স্লেব কটন হয় কিন্তু স্লেব কটনৰ ভাল কোৱালিটিৰ হয় এইটো এয়া চাদৰখন হয় গুনা আৰু ৰেড কালাৰৰ সূতাৰে ফুল কৰিছে গোটেই গাটোত সৰু সৰুকৈ এনেকৈ বুটা আছে গোটেই গাত এনেকৈ বুটা আছে গোল্ডেন আৰু ৰেড কালাৰৰ মই ভিডিওটি ৰাতি কৰিছো তাৰ বাবে অলপ কালাৰটো পাতল লাগিছে আপোনালোকে যেতিয়া হাতত লব কাপোৰযোৰ তেতিয়া আপোনালোকে এটাই শব্দ আপোনালোকৰ মুখৰ পৰা ওলাব ওৱাও ইয়াৰ মেখেলাখন দেখুৱাই দিও এয়া মেখেলাখন এইখন মেখেলা এইখন হ'ব মেখেলাখন মেখেলাখনটো তলত এনেকৈ গুণাৰে ফুল আছে আৰু ব্লাউজ পিসটো এইটো ব্লাউজ পিসটোৰ এনেকৈ গোটেই বডিটোত কাম আছে লগতে এটা পাৰিও আছে এইটো ব্লাউজ পিসত এটা পাৰি আহিব কালাৰটো অলপ লাইট আহিছে কাৰণ মই ভিডিওটি ৰাতি কৰিব লগা হ'ল দিনৰ ব্যস্ততাৰ বাবে আপোনালোকে চিন্তা নকৰিব কাপোৰযোৰ খুব পাতল যেন দেখিছো বুলি পাতল নহয় আচলতে মোৰ ৰাতিৰ কাৰণেহে তেনেকুৱা এটা দেখিবলৈ খুব পাতল যেন লাগিছে কাপোৰৰ গুণা আৰু কালাৰ ফুলৰ যেটো কালাৰ তেনেকুৱা নহয় খুব ধুনিয়া হয় এইগিটা সাইড পাৰি মই ফটো লগৱাই দিম আপোনালোকে চাই ল'ব সাইড পাৰি হয় সাইড পাৰি কিটা গুণাৰ আছে এই কাপোৰযোৰ প্ৰাইস হ'ব 1000 ত আপোনালোকে কাপোৰযোৰ ল'ব পাৰিব হোৱাইটৰ আৰু এটা জোৰা দেখুৱাও আপোনালোকক এটো কেঁচা সূতাৰ জোৰা হয় ইয়াৰ পাৰিও লগোৱা আছে আৰু দহিও কৰা আছে এয়া এইখন চাদৰখন দহিও কৰা আছে পাৰিও লগোৱা আছে
গ্ৰীণ কালাৰ আৰু গোল্ডেন গুণাৰ ফুল আছে কাপোৰযোৰত এয়া সাইডত এনেকৈ পাৰিটো থাকিব সাদৰ এয়া মাছ ভাগটো সম্পূৰ্ণ উকা হয় মাছ ভাগটো এনেকৈ উকা হয় মাত্ৰ সাইডতে পাৰি থাকিব আৰু আঁচলটোত এইটো পাৰি থাকিব গোল্ডেন গুণা আৰু গ্ৰীণ কালাৰ সূতাৰ ফুল আছে কেঁচা সূতাৰ যোৰা হয় খুব আৰামদায়ক এযোৰ কাপোৰ খুবেই কোমল হয় কাপোৰযোৰ কেঁচা সূতাৰ কাপোৰ এখন মেখেলাখন হ'ব মেখেলাখনত এনেকৈ ওপৰটো উকা হয় আৰু এই তলৰ এইটো এনেকৈ তলত থাকিব এয়া তলত এনেকৈ থাকিব এখন মেখেলাখন হয় এখন মেখেলা মেখেলাখনো চিলোৱা আছে ইয়া ব্লাউজ পিসটো দেখুৱাই দিছো এইটো হ'ব ব্লাউজ পিসটো এইটো ব্লাউজ পিস হয় ব্লাউজ পিসত তেনেকৈ পাৰি আছে এইটো পাৰি আছে ব্লাউজ পিসত ইয়া পাৰি আছে আৰু এই কাপোৰযোৰৰ দাম হ'ব 800 এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 800 ৰ খুব ধুনিয়া হয় খুব কোমল আমল এযোৰ কাপোৰ হয় খুব মৰম লগা কাপোৰ হয় এই পাৰিটো খুব মৰম লাগিছে কাপোৰযোৰৰ এবাৰ মই আপোনালোকলৈ লৈ আহিছো কেইটামান জৰ্জেট কটনৰ যোৰা কেইবাৰমান বাইদেউ মোলে অনুৰোধ কৰিছিল যে জৰ্জেট কটনৰ যোৰা আনিবলৈ এইটো প্ৰথমৰ যোৰাটো বাইদেউ কিবাকে যদি ভিডিওটো চাই আছে তেন্তে কুইকলি বুকিং কৰি ল'ব নহলে পাছত আমাৰ ষ্টক শেষ হৈ যোৱাৰ পাছত বুকিং কৰিলে আমি দিব পৰা নহব প্ৰথমৰ ভিডিওৰ দৰে হ'বগৈ নহলে এইটো সাইডটো হয় সাদৰৰ আৰু সাদৰৰ আঁচলটো এইটো সাদৰৰ আঁচলটো এনেকৈ দহিবিলাক থাকিব এয়া এইটো সিম্পল হয় কাপোৰযোৰ কম পাইছে আৰু জৰ্জেট কটনটো কেনেকুৱা হয় জৰ্জেটনৰ যোৰাটো এইটো হয় আৰু এখন মেখেলাখন হয় এই কাপোৰযোৰ ব্যৱহাৰ কৰিবলৈ খুব আৰামদায়ক হয় কিন্তু এয়া এখন মেখেলা হয় মেখেলাখনত এনেকৈ তলত এই ওয়াৰ্কটো থাকিব আৰু ইয়াৰ ব্লাউজ পিসটো দেখুৱাই দিওঁ ব্লাউজ পিসটো ঠিক তেনেকৈ হেণ্ডত মেখেলাৰ ডিজাইনটোৱে থাকিব মেখেলাত যেটো আছে এইটো হয় ব্লাউজ পিস এইটো ব্লাউজ পিসটো এইটো আপোনালোকৰ হেণ্ডত এইটো হেণ্ডত থাকিব এনেকৈ ডাঙৰকৈ থাকিব হেণ্ডত খুব ভাল লাগিছে এইটো কালাৰ হ'ব কিবাৰে লাইট পিংক কালাৰ হয় এয়া এইটো লাইট পিংক কালাৰ হয় এইযোৰ খুব ভাল লাগিব কাপোৰযোৰ যদি আপোনালোকে পছন্দ হৈছে ফটাফট বুকিং কৰি ল'ব কাৰণ আমাৰ ষ্টকবিলাক ৰৈ নাথাকে দুই এদিনৰ ভিতৰত আমাৰ ষ্টক শেষ হৈ যায় এই কাপোৰযোৰৰ প্ৰাইচ হ'ব 500 অনলি 500 এই কাপোৰযোৰৰ প্ৰাইচ আৰু ইয়াৰে আৰু দুটা কালাৰ আছে এটা হ'ব এইটো গ্ৰীণ কালাৰত হ'ব সেম হয় মেলি নেদেখাও ডিজাইনটো একেই হয় মাত্ৰ কালাৰটো বেলেগ হ'ব এইটো গ্ৰীণ কালাৰ এইটো আহিব গ্ৰীনত এখন মেখেলাখন হয় গ্ৰীণ কালাৰ 500 হয় প্ৰাইস হ'ব 500 আৰু এইটো এটা আছে এইটো স্কাই ব্লু এইটো আহিব স্কাই ব্লু এইটো সাইডৰ ওয়াৰ্কটো এইটো আৰু এইটো আঁচলটো এইখন মেখেলাখন এইখন আহিব মেখেলাখন এইখন হ'ব মেখেলা আপোনালোকৰ পছন্দৰ যোৰাৰ ভিতৰত পৰিলে আপোনালোকে ফটাফট আমাক বুকিং কৰিব স্ক্ৰীনত থকা হোৱাটছআপ নম্বৰত আমাক হোৱাটছআপো কৰিব পাৰে বা আপোনালোকে কল কৰিলেও আমি ৰেছপন্ড দিম আৰু এতিয়া আপোনালোকলৈ লৈ আহিছো কেইটামান মিক্স পাটৰ যোৰা মিক্স পাটৰ এইটো হ'ল ৰিহা যোৰা এইটো আপোনালোকৰ ৰিহা যোৰা হ'ব অৰেঞ্জ কালাৰ খুব মৰম লগা ধুনিয়া এযোৰ কাপোৰ হয় এইটো অৰেঞ্জ কালাৰ হয় এইটো এখন হ'ব চাদৰখন এখন চাদৰখন হয় এয়া এখন চাদৰখন ঠিক আছে এইটো চাদৰৰ আঁচল এইটো বা চাদৰৰ আঁচলটো গোল্ডেন গুণা আৰু গ্ৰীণ কালাৰৰ ফুল আছে চাদৰখনত এয়া এইখন চাদৰৰ মাজ ভাগত এনেকৈ সৰু সৰু বুটা আছে
কিন্তু সৰু সৰু বুটা আছে চাদৰৰ মাজভাগত আৰু এইখন মেখেলাখন এইখন মেখেলাখন দেখুৱাই দিওঁ এইখন হ'ব মেখেলাখন এনেকৈ তলত ফুলটো থাকিব আৰু ওপৰলৈ এনেকৈ সৰু সৰু বুটা থাকিব খুব ধুনীয়া লাগিছে কালাৰটো অৰেঞ্জ কালাৰটো মানুহক এনেও খুব তুলি ধৰে খুবেই মৰম লাগিছে গোল্ডেন গুণা আৰু গ্ৰীণ কালাৰৰ বুটা আৰু মেখেলাখনত মাজত সৰু সৰুকৈ ব্লু কালাৰৰ মিনা কৰি দিয়াৰ দৰে কৰি দিছে খুব ধুনীয়া লাগিছে কাপোৰযোৰ আপোনালোকে এই কাপোৰযোৰ ল'ম বুলি ভাবিলে স্ক্ৰীনশ্বট এটা ল'ব আৰু আমাক কণ্টেক্ট কৰিব ইয়াৰ প্ৰাইচ হ'ব 1500 অনলি 1500ত আপোনালোকে মিক্স পাটৰ এটা ৰিহা যোৰা লাভ কৰিব পাৰিব এইটো পলিপাট নহয় এইটো মিক্স পাট হয় মিক্স পাটৰ ৰিহা যোৰা পলিপাটৰ ৰিহা যোৰা আহে কিন্তু এইটো মিক্স পাটৰ ৰিহা যোৰা এইকেইটা হ'ব চাদৰৰ সাইড পাৰি এইকেইটা সাইড পাৰি এই কাপোৰযোৰ প্ৰাইচ হ'ব অনলি 1500ত আপোনালোকে এই কাপোৰযোৰ লাভ কৰিব এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এটা হেণ্ডমেড মিক্স পাটৰ যোৰা এইটো আছে আমাৰ একেবাৰে হাতে বোৱা মিক্স পাটৰ এটা যোৰা এইখন চাদৰখন এইখন আছে চাদৰখন সেমি কন্ট্ৰাষ্টৰ কাপোৰযোৰ এয়া চাদৰখন হয় চাদৰৰ মাজভাগটো এনেকৈ থাকিব সৰু সৰু বুটা লগতে ডাঙৰ বুটাও আছে মাজে মাজে সিলভাৰ গুণাৰ ফুল আছে আকৌ মাজত ব্লু পিংক গ্ৰীণ মিনা কৰিছে ধুনীয়া লাগিছে কাপোৰযোৰ আৰু খুব আৰামদায়ক হয় কাৰণ হাতে বোৱা হয় কাপোৰযোৰ হাতেৰে বোৱা এযোৰ মিক্স পাটৰ কাপোৰ হয় দেখিবলৈও খুব ধুনীয়া লাগিছে ইয়াৰ সাইড পাৰিকেইটা দেখুৱাই দিওঁ একেবাৰে এইকেইটা আহিব সাইড পাৰি এইকেইটা আহিব কাপোৰযোৰৰ সাইড পাৰি হয় চাদৰৰ এয়া এইকেইটা সাইড পাৰি আহিব চাদৰৰ আচল ভাগটো তেনেকৈ থাকিব তললৈ এইটো আচল ভাগটো থাকিব এয়া আচল ভাগ হয় মেখেলাখন দেখুৱাই দিওঁ মেখেলাখনত তেনেকৈ তললৈ এই কালাৰটো থাকিব এযোৰ কমপ্লিট পিয়ৰ পাটৰ কাপোৰৰ দৰে লাগিছে কাপোৰযোৰ দেখিলে কোনেও ধৰিব নোৱাৰে যে পিয়ৰ পাটৰ নহয় মিক্স পাটৰ হয় হাতে ঘূৰোৱা বুটা হয় আপোনালোকক মই দেখুৱাব পাৰোঁ প্ৰতিটো বুটাই হাতে ঘূৰাইছে দেখিছে প্ৰত্যেকটো বুটাই হাতে ঘূৰোৱা বুটা হয় এয়া দেখিছেনে খুব ধুনীয়া লাগিব যেতিয়া ইয়াৰ আপোনালোকে ব্লাউজটো চিলাই ল'ব খুব ধুনীয়া লাগিব কাপোৰযোৰ ইয়াৰ ব্লাউজ পিচটো দেখুৱাই দিওঁ ব্লাউজ পিচটোত সৰু সৰুকৈ এনেকৈ ফুল আছে আৰু ব্লাউজ পিচৰ কালাৰটো এইটো আহিব এইটো হ'ব ব্লাউজ পিচ ব্লাউজ পিচত এটা পাৰিও আহিব এইটো পাৰিটো আহিব এই কাপোৰযোৰৰ প্ৰাইচ হ'ব 2800ত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব আজিলে ভিডিঅ'টি ইমানতে সামৰিছোঁ আপোনালোকৰ যদি আমাৰ কাপোৰসমূহ পছন্দ হৈছে ফটাফট বুকিং কৰিব কিয়নো আমাৰ কালেকশ্যনসমূহ ৰৈ নাথাকে পাছত যোগাযোগ কৰিলে আমাৰ দিবলৈ অলপ প্ৰব্লেম হয় কিয়নো আমাৰ ষ্টকবিলাক শেষ হৈ যায় পুনৰ ষ্টক কৰিবলৈ আমাৰ টাইম লাগে গতিকে আজি যদি পছন্দ যোৰা আছে তেন্তে ফটাফট বুকিং কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ